নমস্কাৰ, মই ভাৰ্গৱভূষণ। আজি এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনালোঁ। ঈদ মুবাৰক। আচলতে ঈদ উপলক্ষে আজি মোবাইলটো পালোঁ। লগতে পৰহিলৈ আমাৰ হেঁপাহৰ ৰঙালী বিহুটো আহি আছে। যিহেতু বিহুৰ দিনাখন মোবাইল পোৱাৰ অলপ চান্সটো কম আছে, গতিকে আগতীয়াকৈ আপোনালোকলৈ মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ শুভকামনা জনালোঁ। হেঁপাহৰ ৰঙালী বিহুটো প্ৰথমবাৰৰ কাৰণে ঘৰৰ পৰা আঁতৰত থাকিম, একো নাই, যিহেতু কৰ্মৰ কাৰণে আঁতৰি থাকিব লগা হয়। যি কি নহওক, ভিডিঅ'টো বনোৱাৰ আচলতে উদ্দেশ্য বেলেগ আছিলে। যিহেতু আপোনালোক সকলোৱে গম পাইছে যে SSC GD যি এনচাৰ কিসমূহ আহিল, নিজৰ মাৰ্কসমূহ সকলোৱে গম পাইছে। গতিকে আপোনালোকে কোনে কিমান নম্বৰ মাৰ্ক পাইছে কমেণ্টত অনুগ্ৰহ কৰি জনাবচোন। যিহেতু এনচাৰ কি আহিল, যেতিয়া সোনকালে ফিজিকেলৰ কাট অফ মাৰাৰ চান্স এটা আছে, আৰু আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাই থাকক। যিহেতু যোৱাবাৰৰ হিচাপত যদি কনক্লুশ্যন কৰোঁ, যোৱাবাৰ আচলতে কাট অফ নামাৰাকৈ ফিজিকেলৰ কাৰণে এডমিট আহি গৈছিলে, পিছতহে আপোনাৰ কাট অফটো আহিছিলে। এইবাৰ আচলতে তেনেকুৱা হোৱাৰ চান্স নাই, কাৰণ যিহেতু যোৱাবাৰ প্ৰচেছটো অলপমান বেছি স্পীড হৈছিলে, সেইকাৰণে তেনেকুৱা হৈছিলে। এইবাৰ আচলতে কাট অফে আগত আহিব, ক'ব নোৱাৰে তথাপিও SSCৰ কথা। গতিকে আপোনালোকে নিজৰ প্ৰস্তুতি চলাই থাকক। আৰু কাট অফৰ ওপৰত ভিডিঅ' বনাবলৈ আচলতে বহুতে কয়, কাট অফৰ ওপৰত আইডিয়াটো আচলতে ফিজিকেল কাট অফটো যেতিয়া মাৰে তেতিয়া আইডিয়া কৰিব পৰা যায় আচলতে কিমান বাঢ়িব পাৰে কাট অফটো। তথাপিও আপোনালোকে যদি কমেণ্টত দিয়ে, তথাপিও কিবা এটা আইডিয়া কৰিব পৰা যায় এভাৰেজ হিচাপত উলিয়াই। আৰু এইবিলাক কমেণ্টবিলাকৰ পৰাও বেছি আইডিয়া কৰিব নোৱাৰি, কাৰণ বহুতে সঁচা কথা নকয়। যিসকলে আচলতে বেছি নম্বৰ পায়, তেওঁলোকে এইবিলাক কমেণ্টত বেছি হুলস্থুল কৰি নাথাকে। আৰু যিবিলাক অলপ এভাৰেজ নিচিনা মাৰ্কছ থাকে, মানে বেছি কমো নহয় বেছিও নহয়, তেওঁলোকে কমেণ্ট দিয়ে। আচলতে সেই এভাৰেজ হিচাপে পাই কাট অফটো যায়গৈ। তথাপিও যিসকলে বেছি পায়, তেওঁলোকে একো নোকোৱাকৈ চুপচাপ থাকে। গতিকে আপোনালোকে সেইমতে এনালাইচিছটো এতিয়া কৰিব পৰা নাযায়। তথাপিও আপোনালোকে নিজৰ নম্বৰসমূহ অনুগ্ৰহ কৰি কমেণ্টত জনাবচোন। আৰু বাকী ফিজিকেলটোৰ কাৰণে আপোনালোকে সুন্দৰকৈ প্ৰস্তুতি চলাই থাকক। ডকুমেণ্টৰ ওপৰত দুই এজনে কৈছিলে ভিডিঅ' বনাবলৈ। আচলতে ফিজিকেলৰ ক্ষেত্ৰত মই কৈছোঁৱে, কোনো ধৰণৰ ডকুমেণ্ট নালাগে। যদি আপোনালোকৰ হাইটটো 165 আছে বা 165তকৈ বেছি আছে, এনেক্সাৰ 8 বা 9 যিটো ফৰ্মেট দিছে এইবাৰ, সেইখন উলিয়াই লৈ মেজিষ্ট্ৰেটৰ পৰা চাইন কৰাই আনিব। বাকী যিসকল 170+ আছে, তেওঁলোকক এনেক্সাৰৰ দৰকাৰ নাই। তথাপিও আপোনালোকে উলিয়াই লোৱাত কোনো ক্ষতি নাই, মই আগতেই কৈছোঁ সেইটো। আৰু বৰ্তমান আপোনালোকৰ আধাৰ কাৰ্ড, এডমিট, ফিজিকেলৰ ক্ষেত্ৰত সেইখিনিয়ে লাগে। কাষ্ট চাৰ্টিফিকেট আচলতে এতিয়া দৰকাৰ নাই, সেইখিনি আপোনাৰ মেডিকেলৰ কাৰণে লাগিব। আৰু ফটো লাগিব, আচলতে পাছপৰ্ট ফটো আপোনালোকে 10 কপিমান লৈ যাব, 10 কপিমান পাছপৰ্ট ফটো। আৰু কি লাগিব আপোনালোকে এডমিটখন দিলেই দেখা পাব। বাকী আপোনালোকলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। নিশ্চয় আপোনালোকৰ মাৰ্কছবিলাক চাই মন ভাল লাগিছে। যিহেতু মই চাইছোঁ গ্ৰুপ কিছুমানত মাৰ্কছবিলাক এইবাৰ ল'ৰাবিলাকৰ ভাল মাৰ্কছ আছে, যোৱাবাৰৰ নিচিনা নহয়, এইবাৰ মাৰ্কছ স্ক'ৰ কৰিছে। গতিকে কাট অফটো অকণমান বেছি যোৱা চান্স আছে, কিন্তু কাৰণ যিমানক মই দেখিছোঁ কমেণ্টত, ফেচবুকৰে হওক বা হোৱাটছএপৰ গ্ৰুপতে হওক, মেক্সিমামৰ কাট অফ আপোনাৰ 75+ আছে। মই মেক্সিমামৰ কথা কৈছোঁ, বহুত কমৰহে মই দেখিছোঁ। যি কৈছে যোৱাবাৰ নিচিনা 55, 56 এনেকুৱা এবাৰ খুব কম দেখিছোঁ। গতিকে এইবাৰ পোষ্টৰ সংখ্যাও যোৱাবাৰৰ আধা, গতিকে কাট অফটো এইবাৰ অকণমান বেছি যোৱা চান্স আছে। তথাপিও আপোনালোক যদি কোনোবাই কম নম্বৰ পোৱা আছে, তেনে নিৰাশ নহ'ব, আপোনালোকে চাই থাকক। যিহেতু যদি আপোনাৰ ভাগ্যত চাকৰি পোৱাটো আছে, তেনেহ'লে কোনেও আপোনাক ৰখাব নোৱাৰে। বাকী শেষত পুনৰ আপোনালোকলৈ আৰু আপোনালোকৰ ঘৰৰ সকলোলৈ মোৰ ফালৰ পৰা হেঁপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ নতুন বছৰটিয়ে আপোনালোকৰ জীৱনলৈ নতুন আশা, নতুন বতৰা কঢ়িয়াই আনক। আপোনালোক আৰু আপোনালোকৰ সকলো পৰিয়ালৰ স্বাস্থ্য ভালে থাকক, তাৰে আশাৰে মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম।